हेलो फ्रेंड्स जनाब विचार बर्तमान जी अपना बैंक एकाउंट अपनी व्यवहार कर बैंक एकाउंटर हयতো अपना आधार कार्ड लिंक करा लिंक करिम बुली भाबी आछे नेকি तेंते आपनालोকক जनाब विचार भिडिओ शेषলৈ चाब इतना अपना आधार कार्डर लिंकर सहित अपना केटामान गुरुत्वपूर्ण कथा जाना जत आपनालोके जाते आगলৈ कोनो धৰণৰ आधार कार्डर लिंक सहित लिंक लै आपनार कोनो धৰণৰ समस्या बा प्रब्लेमत नपरे हेबाबे भिडिओ शेषলৈ चाब और भिडिओ ভাল লাগিলে लाइक करिब হয় জনাব বিচাৰো যেটো আপোনালোকৰ বেংক একাউণ্টৰ সৈতে আপোনাৰ আধাৰ কাৰ্ড লিংক আছে বা লিংক কৰিম বুলি ভাবি আছে যেটো আপোনাৰ লিংক আছে অলৰেডি আধাৰ কাৰ্ড আৰু যেটো আধাৰ কাৰ্ডত আপোনাৰ ৰেজিষ্টাৰ কৰা মোবাইল নম্বৰটো বৰ্তমান আপোনালোকৰ লগত আছে না নাই যদিহে বৰ্তমান আপোনালোকৰ লগত হাতত নাই তেন্তে আপোনাক ৰিকুৱেষ্ট কৰিম যাতে আপোনালোকে নিয়াৰেষ্ট যেটো আপোনাৰ আধাৰ চেণ্টাৰ আছে তাত এবাৰ গৈ আপোনাৰ মোবাইল নম্বৰটো চেঞ্জ কৰি ল'ব আৰু জনাব বিচাৰো যদি আপোনাৰ বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড বৰ্তমান লিংক নাই তেন্তে আপুনি যেটো হয় বা ৰেজিষ্টাৰ মোবাইল নম্বৰ আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে লিংক নাই বা ৰেজিষ্টাৰ নাই হেতু আপোনালোকৰ লগত হাতত নাই আন কোনোবাই ব্যৱহাৰ কৰি আছে তেন্তে এনে ধৰণৰ যিখিনি আধাৰ কাৰ্ড আছে বৰ্তমান আপোনাৰ বেংক একাউণ্টৰ সৈতে আপুনি লিংক নকৰিব কিয় নকৰিব কাৰণ হয় জনাব বিচাৰো বৰ্তমান এতিয়া মাৰ্কেটত বিভিন্ন ধৰণৰ পোৰ্টেল বা এপ্লিকেশন আছে যত আপোনালোকে আধাৰ কাৰ্ড যদি আপোনাৰ বেংক একাউণ্টটো লিংক থাকে বা আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে যেটো মোবাইল নম্বৰ লিংক থাকে আপোনাৰ আন কোনোবাই যদি ব্যৱহাৰ কৰে হয়তো বা আপোনাৰ একাউণ্ট তেখেতে ইউজ কৰিব পাৰে কেনেকৈ কৰিব পাৰে জনাব বিচাৰো যিখিনি এপ্লিকেশন বৰ্তমান মাৰ্কেটত UPI এপ্লিকেশন বৰ্তমান ওলাইছে এইখিনিত আপোনাৰ কোনো ধৰণৰ ATM নোহোৱাকৈ বা ডেবিট নোহোৱাকৈ আপোনালোকে UPI ID ক্ৰিয়েট কৰিব পাৰিব হয় আপোনালোকে UPI ID ক্ৰিয়েট কৰিব পাৰিব গতিকে যদি আপোনালোকে এনে ধৰণৰ যদি আপুনি ভাবি আছে আধাৰ কাৰ্ড আপোনাৰ বেংক একাউণ্টৰ সৈতে লিংক কৰিম বুলি ভাবি আছে আগতে আপুনি এবাৰ ভালদৰে চেক কৰি ল'ব আৰু আগলৈ যদিহে আপুনি আধাৰ কাৰ্ড যদি আপোনাৰ বেংক একাউণ্টৰ সৈতে লিংক কৰিম বুলি ভাবিছে বা লিংক কৰিব যেটো মোবাইল নম্বৰ আগতে আপোনাৰ মোবাইল নম্বৰ এটা আপোনালোকৰ যেটো লগত থাকে হেতু ৰেজিষ্টাৰ কৰি লওক আধাৰ কাৰ্ডৰ সৈতে আৰু লিংক কৰিব গতিকে ভিডিওটো ভাল লাগিলে লাইক কৰিব আৰু এনে ধৰণৰ হেল্পফুল আৰু ইনফৰ্মেটিভ ভিডিও চাই থাকিবৰ বাবে পেজটো ফলো কৰি চেনেলটো সাবস্ক্ৰাইব কৰি দিব